Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি দিনটো বহুত ধমাকাভাৱে গৈ আছে। আজি ৰথটেঙা উৎসৱৰ প্ৰথম দিন। মই ধানে দাইবলৈ অকলৈ নাযাবা আমাৰ লগতে ঐ ধানে নুদাই গলা পাবলৈ ঐ নাচালা মই এতিয়া ৰেডি হৈ গ'লোঁ ৰথটেঙা খোৱাত যাবলৈ। তো চাই থাকিব তাত কি কি প্ৰগ্ৰেম হয় আপোনালোকক মই সকলো দেখাবলৈ চেষ্টা কৰিম। আজি অলপ ষ্টাইলি আহিছোঁ ইয়াত। আমি পথাৰৰ ধাননি পথাৰৰ মানৱতাৰ মাজলৈ সোমাই যাব। মানুহে ক'ব ইমান ষ্টাইলত আহিছে ধান কাটিবলৈ। এতিয়া ইয়াত এইফালে দোকান বনাব, এতিয়া ধান কাটিব ইয়াত। বিহু হৈ আছে, অলপ ফূৰ্তি কৰিছে গাঁৱৰ ৰাইজে আৰু আছে বিশেষ অতিথিও আহিছে। তো আপোনালোকে মোৰ ভিডিঅ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মনটো বহুত ফূৰ্তি লাগি আছে।